চেণ্ডেল জোৰা পিন্ধিব নোৱাৰা বাহ 4 বছৰ মানুহৰ কিনি আনিব লাগি এনেকেই ৰাখি থৈ দিছোঁ ইয়াক এই মানুহ দেখিলে পিন্ধিব লাগিব মানুহ নাথাকে পিন্ধিব নোৱাৰা মানুহ দেখিলেতো পিন্ধিবই লাগিব নহ'লে লাজ দিব না চেণ্ডেল নতুন চেণ্ডেল কিনি আনি হাতত লৈ ঘূৰি ফুৰি আমাৰ নতুন চেণ্ডেল আৰু 2 বছৰমান যাবাই লাগিব আৰু বেৰাগিলা এনেকৈ পৰি থাকিম এইগিলা নষ্ট হ'ল নে না মোৰ বস্তু চেণ্ডেলটো থৰ থাক ইমান বাহ কিনিছিলোঁ বাঘিলা শেষ বেৰাগিলা আপা আপা মোৰ বা ক'ত থাকে দাখন আনিব দিলোঁ হয় বেৰাখন ভাল কৰিব লাগিছিল আপা তাৰ খবৰ নাই ক'তবা থাকিলি আপা আপা শুনচোন এই দাখন লৈ আছোন তাড়াতাড়ি দেৰি নকৰিবি পটকে লৈ আহ কি করবি ঠিক করে বাপা ঠান্ডা নপৰা তো তোৰ এইগিলা পিন্ধে ৰ'ল নে ঠান্ডা পড়াই না নিয়ার বসছি তোক মই ডাঙৰ ডাঙৰ চাইন দিছিলোঁ আৰু কেইবছৰমান পিন্ধিব পৰাকে জোতা জোৰে পিন্ধিলি মই এই বছৰ পিন্ধিম পি তখলকে থব যায় এইগিলা এ শুন আবুৰে যি কথা চিলিয়া কৰি দিছিল আগতে সেই পুৰণা কথা সেই উৰি থাকি যা এইকেইটা তই চাই চাই আমেজ ল'বি তই চাই থাকবি এইকেইটা ঠাণ্ডা পা গৰম পা পাবি কথা জ্ঞান থাকি যা আৰু জোতা জোৰা সলকা থাকি বহি আহি যাব নহয় শুন শুন অৱস্থা কি পিন্ধিবি সেইকাৰণে সলকা থগে নতুন কিনাটো পিছত যাব এইকেইটা সলকা থগে যা জোতা জোৰা সলকা থগে কওক যা তই এইফালে দাহান দি জোৰে কোববা নোৱাৰা বাপৰে বাপ লাহে লাহে কোববা লাগিব ভাঙি গেলি পইচা ক'ত পাম মই লাহে লাহে কাম কৰি থাকিব লাগিব পা এফালে আছোন এফালে কি মন্দাৰ মাতি আছা মাহেতে ক'ত গৈছে ঘৰত আছে আবছো ঘৰত আছে নেকি এই অলপমান চাবোন মানে দে গেও মাইৰে অলপমান বেছি খাব নোৱাৰা ইমান হলে হ'ব যা যা দেউতাও চাবোন বাঢ়িছে চেন চাহপাত আছে নাই বা দেউতাও মস্ত চিপৰে নে চেণ্ডেল জোৰা আনিছি আনি পেলাই 4 বছৰ মানে হ'ল হাতত লৈ থাকাই হৈ যাব বুলি চেন চাহপাত আছে নাই বা তাৰ নাইছি মাই মাই দেখছে নাই দেউতা মোক জেকেট আৰু জোতা শুকাব দিছি এই ঠাণ্ডাত কি কয় দেউতাৰ কথাটোৱে ভাবি আছো দেউতা তোক চাবোন বাঢ়িছি চামান বাঢ়িছি যোৱাকালি 10 টকা চেনি আৰু 5 টকা চাহপাত আনিছি মোক 1 মাহে দাবা দিছি গম পাইছে তাকে ভাবি হৈ মাথাটো গৰম উঠছি কি হ'ব এনেকে মাই দেউতা কি মানুহ এই ঠাণ্ডাত চেণ্ডেল শুকাই বেলাৰ কাম কৰি আছে ইমান চিকলে নে মান দেখিলে পিন্ধে মান নহ'লে নিপিন্ধে হাতত লৈ থাকে কি কবি দেউতাৰ কথা কেতিয়াবা দেউতাৰ মাথাটো মই ভাঙি থৈ দিম ইমান চিপৰে হৈছে পা আলি মাই চাউণ্ড আছে নে দিছো কালি বালতে 10 টকা চেনি আৰু 5 টকা চাহপাত দিছে সেই গ'ল শেষ কৰিলে মাইৰে 10 টকা চেনি 5 টকা চাহপাত শেষ কৰি পেলা মাইৰে চুবি খাইছে নেকি নাজনো মই পইচা জমা কৰিব খুজি আছো মাইৰে চুবি খাইছে নি চাহপাত যা নাখাওঁ যা 2 দিন চাহ মাইৰে কবি নাখাওঁ বুলি আহি মই ফাগেনচিত যাওঁ ফাগেনচিত তাৰ পৰাই খাই আহোঁ অলপমান ঘৰৰ খেতি ৰাহি হওক পাপা দাখান লৈ যাওঁ মাইৰে কবি নাখাওঁ বুলি মই ফাগেনচিত যাওঁ এই একবাৰ যাওঁৰা বীৰেন চিপ্ৰেক তাতেই যাওঁ তাততো আকৌ নাপায় খাবা মোৰ তাতে যাই যাই খাই আহে তাতে একবাৰ যাবাই লাগিল যা চাওৰা বীৰেন চিপ্ৰে কি কৰি আছে বীৰেন বীৰেন নাই নেকি নে কোনো শুনিয়ে পেট লাগা দেখোন পেট লাগা বহ দে তই ক'ত গেছি বীৰেন আছিল দেখোন বাটত কাম কৰি এতিয়া কোনোবাই গেল নেকি হয় নেকি মই সোমালো একবাৰ মাত দি যাওঁ পেট লাগা কি শুনি মোৰ মস্ত দুখে মানটোক ধৰি
কি হৈছে এই কি কবি এমান চিপ্ৰে মানুহটো হয় নেকি? মোক বজাৰত লৈ যায় দামী দামী দোকানত লৈ যায় কাপোৰবিলাক চাবা দে না চবা দে নে কিনবে দে ইমান কিনবেতো চিপ্ৰে দিয়ে নেকি? দূৰৰ কথা কিনিতো নেদে চুবাও নেদে লাষ্টত ঘূৰি কেনে ফুটপাথৰ পৰা কিনি লৈ আনি কেনে তাক বা গডৰেজত থৈ দিব লাগে ওলাবা নেদে মোক পূৰণ হ'ব বুলি কি ইমান চিপ্ৰে ইমান চিপ্ৰে তাক চেণ্ডেল তাতে যোৰা কেনেকে সংসাৰ কৰিছে তই তাকেই তোন কেতিয়াবা মোৰো খং উঠো মাথা চাথা ভাঙি থৈ গুচি যাম মাই থৈ এই কাম নকৰবি জেলৰ ভাত খাবি জেলুৰ বাচ্চা। ভাতে দিলে মই একো ভয় নকৰোঁ আজিকালি আমাক কোনে কিমান দামী কাপোৰ পিন্ধিব পাৰে কোনে কিমান চখ দেখাব পাৰে সেই কম্পিটিশ্যন আমাৰ গডৰেজৰ পৰা যি ফুটপাথৰ পৰা কাপোৰ আনো সেইখিনি উলিয়াই পিন্ধিব নেদে ইমান চিপ্ৰে চেণ্ডেল যোৰা থাকে খাই আজিকালি যাব কিছুমান বুলি মানুহ। পিন্ধিব নেদে কৈ কি চেণ্ডেল নিপিন্ধিবি দেই খালি ভৰি থাকিবি খালি থাকে ভৰি কিছুমান মানুহ সেনেকুৱা থাকে দেই সেনেকে সংসাৰ কটাব কাপোৰ লাগে পিন্ধিব নেদে জোতা পিন্ধিব নেদে জেকেট পিন্ধিব নেদে পূৰণ হ'ব বুলি থৈ দিবে দে সেনেকেই সংসাৰ কটাব লাগিব তাকেইতো ইমান চিপ্ৰে হ'লে কেনেকৈ হ'ব আজিকালি আৰু এনেকুৱা যুগ আছে নে সেইটো হয় দেচোন এই কলজৰ বনি দুখ কৰিব নালাগে দে ময়ো যাওঁ আৰু এনেকে চলিব লাগিব আৰু সংসাৰ এনেকে কটাব লাগিব বুজি পাইছা তাকেইতো অলপ কবিচোন লগ মই পালি কম তাক কম অলপ বুজাবি এই বহুত চিপ্ৰিয়াও মানুহটো মই কম বাৰু এতিয়া মই যাওঁ হা দে অ' দেখিছ কি লেপা এই মামাটো যাব ইচ্ছা মেডিচিন যাবা ইচ্ছে গেছি অঁ মেডিচিন যাবি নেকি মোৰ তাতে কিন্তু পইচা নাই মেডিচিন যাব লগা হ'লে যা মেডিচিন কথা নাই আৰু মায়েৰে কুমাই আগতে যাবা দি আৰু মই সৌত ঠিক যাম যা মোৰ পইচা পাতি একো নাই অ' দেউতা তই ইমান চিপ্ৰে নে তোৰ লগত মানুহ কেনেকৈ চলিব এই ইমান মোৰ চিপ্ৰে লগত মানুহ যেনেকৈ চলে নাছিলে সেইটো পিছৰ কথা তই মেডিচিন যাব হচ্ছে যা যাগে যা অঁ যাওঁ মই আরে যা মই সৌত ঠিক যাই আছো যা তহঁতে মেডিচিন যাগে এই মায়েৰে মাইনা কথা যাক মই যাই আছো সৌত ঠিক অ' মাই অ' মাই কি দেউতাৰ তাতে গ'লো মই মামাঠাত যাম বুলি তাৰপিছত তোক মাৰি থৈ যাব পাৰিছে মোক মামাঠাত যাব পাৰিছে আৰু দেউতাৰ লগত কথা যাব হা মোৰ কপ্পা দেউতাৰে সৰিয়হত যাব তাৰমানে আৰু কমবা সৰিয়হৰ ঘৰ আছে আৰু ক'ৰবাত তিৰি চিৰি আছে মই নাথো মই আজি গুচি যাম মাইকে মই নাহো অ' ময়ো যাম মাই যো আমি দি গুচি যাওঁ যাওঁ আৰু বুঝো আমি আর নাথো দেউতাৰে ক'ৰবাত সৰিয়হৰ এই ঘৰ ৰ কব যা তুমি ৰ কব যা নিজে বোলে একা সৰিয়হত যাবি আমি যাওঁ মাইকে যাওঁ নাথো ৰ কি সৌত ঠিক যাম বুলি কৈছো তহঁতে কথাটো কিয় বুজা নাই তই মায়েৰে কি বুলি কৈছে তই বোলে সৰিয়হত যাবি আমি মামাঠাত যাওঁ মেডিচিন যা তালি টোপলা কিয় ললে বেগুত কিয় ললি তুমি নাথো মই আৰু নিজে বোলে কৈছে সৰিয়হত যাম সেইকাৰণে কোনোবা সৰিয়হত ঘৰ চাচি আম পাই এতিয়া মই নাথো মই মাইকে গুচি যাম এই মাথা নহাতিৰ লগত এই জুলুম তাৰ মাথাত মাল নাই গোটেই চুলি কেইডাল আছে তোৰ কি চিলিগিডাল আছে কি কথা কবা নিজে কবি আৰু নিজে এতিয়া মোকে দুখ দিবি মই কৈছো সৌঠেক যাম বুলি ই কৈছি আপাই কৈছি দেউতা মামা ঠেক যাম মই ক'লো যাগে মায়েৰে কোন মায়ে কথাক যাবা দিগে মই সৌঠেক যাম গোটাকেইটা এখন ঘৰতে যাম তহঁত তাকেই যাম অ সেইটোৱে কথা দে নাযাবে সেহেঁতি কথাৰ কাৰণে মায়েৰে যাব অলছা এই তহঁতে থাক যাব নালাগে মই আহিছো এই অলপ বস্তু লৈ আহক লগত গোটাকেইটা সৌঠেক যাম যাতে তহঁতে যাব অলছা এই মই বস্তু অলপ লৈ আহোঁ দে থাক এই এতলা আৰু কওক যা কিয়ে মই তোৰ ঘৰত গৈছিলো দেখোন আছো আহা এই দোকানৰ পৰা দোকানত যাবি নে কিবা এটা কথা সুধিব লগা আছিল কচোন কি কথা এই তই বহুত চিপ্ৰিয়া আছে দেই অলপ তিৰি চলি অলপ ধ্যান দি ৰাখিব লাগে গম পাইছে নে কাপোৰ কিনিবা নিবি নিফালে সেই কৰা বোলে তই নহয় দি আছো কাপোৰ চাপোৰ চব মই কাপোৰ দিলি কি হ'ব চাজাই থবা আহি দিছে এই এতলা পইচা জমা কৰিব লাগে আলি চিপৰি হ'ব লাগিব নহয় চিপ্ৰিয়া হ'লে হয়তো ইমান চিপ্ৰিয়া নহয়তো মানুহ লিমিটত চলিব লাগে গম পাইছে না নাই লিমিটতে চলি আছো চব বস্তু দি আছো মই নিজে চেণ্ডেলো নিপিন্ধে আগৰ চেণ্ডেল 10 বছৰ 15 বছৰ খেদাবি চলিক বোলে কাপোৰ পিন্ধে নেদা গৰম কাপোৰ পিন্ধে নেদা কি গিলা তোক কোনে ক'লা লাগিলে কথা মই গৈছিলো তাতে চব কৈছি মোক সেইটো কৈছি অঁ আৰু তাৰমানে মানুহ হ'লে যাকে তাকে চব কথা কওঁ ক'বই তই মানুহ দেই মানুহটো কওঁ আহিছে যা তাত দিলে কথা এই সৌঠেক যাওঁ মই বস্তু অলপ লৈ আহোঁ কি আনবি তই এইবিলাক মিঠে চিঠে লৈ আহোঁ তই মিঠে নিবি সৰুতে অঁ বাপৰে বাপ তই মোক কৈছে এতিয়া মিঠে নিবি তাৰপিছত কাটা বিস্কুট লৈ যাবি এতিয়া মই সৌঠেক মিঠে নিব নোৱাৰোঁ নাই তুমি ক'ত পাৰবি তই
পাতা বেছি